লাহোৱাল সমষ্টিৰ বহুকেইখন গাঁও বানৰ কবলত। বিগত কেইবাদিনো ধৰি মুখলধাৰ বৰষুণৰ ফলত লাহোৱাল সমষ্টিৰ বহুকেইখন গাঁও বানৰ কবলত পৰিছে। ৰহমৰীয়া মৌজাৰ বহুকেইখন গাঁৱৰ শালি খেতি চাহগছ নষ্ট হোৱাৰ লগতে গাঁৱৰ বাট-পথসমূহৰ ওপৰেৰে পানী বাগৰি যোৱাত ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। লাহোৱাল মৌজাৰ অন্তৰ্গত তিতাডিমৰু, হাৰাবাৰী, বেবেজিয়া, বাজবাৰী, আঠাবাৰী গাঁৱৰ লগতে লাহোৱাল বজাৰৰ এটা অংশ জলমগ্ন হৈ আছে। মদাৰঘাট মৌজাৰ হাটখোলা, হাবিচুক, ফুলামপুৰ আৰু তেলপানী সমীপৰ দিহিঙৰ কাষৰীয়া গাঁওসমূহো জলমগ্ন হৈ পৰাৰ লগতে বুঢ়ীদিহিঙৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰি আছে। আনফালে টেঙাখাট ৰাজহ চক্ৰৰ অধীনৰ বহুকেইখন গাঁও জলমগ্ন হৈ পৰিছে।